বহুত দেৰি হৈ গৈছে সোনকালে ওলাব লাগে ঐ তই এতিয়াও ওলোৱা নাই যে চুপচাপ কিয় আছ 11টা বাজিল দেখা নাই বাজক 4টা বাজক ঐ তোৰ ব্ৰেইন নাই নেকি বে হা দেউতাই আজি মন্দিৰলৈ যোৱাৰ কথা কোৱা নাছিলে দেউতাইহে কৈছে তই কৈছিলি নেকি দেউতাই কোৱাৰ পাছত মোৰ কোৱাৰ কি প্ৰয়োজন কিয় নকবি মই তোৰ হেৰি নহয় নেকি কি হেৰি হেৰি মানে হেৰি বাদ দে সেইবোৰ তই যে মোৰ লগত মন্দিৰলৈ যাম বুলি কৈছিলি অফিচলৈ যাওঁতে একো নোখোৱাকৈ গলি কিয় কি পাগল হৈ এজনী মই অফিচত কেইটামান কাম সোনকালে শেষ কৰিবলৈ গৈছিলো আৰু মন্দিৰলৈ গ'লে যে কিবা খাই যাব নালাগে সেইখিনি কথা তই নাজানো